Hello guys, welcome back to my YouTube channel. স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ আৰু লাষ্ট ব্লগত আপোনালোকক মই কৈছিলো যে আমি আজি এফালে যাম আৰু আমি যাবলৈ ওলাইছো অৰুণাচল প্ৰদেশৰ লংডিঙলৈ বুলি হেতু কাৰণে মা মই ভন্টি পাপা গোটেইখিনি ওলাই ললো ইয়াৰ আগৰবাৰ পাপাৰ ওচৰলৈ আহোঁতে আমি গৈছিলো কানুবাৰীলৈ মানে অৰুণাচলৰ বৰ্ডাৰটো জাষ্ট বেছি দূৰ নগলো বাট এবাৰ আহোঁতে ভাবিলো লংডিং চাইহে যাম আৰু মানে পাপায়ে সময় নাপায় জানে আৰু এয়া পুলিচৰ ডিউটি কিমান আৰু কাম তথাপিও আজি অলপ সময় উলিয়াই আমাক লৈ গ'ল লংডিঙলৈ বুলি এয়া দেখিছেনে ধুনীয়াকৈ একদম ৰাস্তাটো ইমান ধুনীয়া ভিউটো বাগানৰ মাজে মাজে আমি গৈ আছোঁ বহুত বেছি ভাল লাগিলে এনেকুৱা পৰিৱেশটো দেখিলে আৰু সঁচাকৈ বহুত বেছি ভাল লাগে ন মানে এনেকুৱা নেচাৰেল বস্তুৰ মাজেদি গৈ গৈ আৰু আমাৰ মা এয়া দেখিছেনে টোপনিয়ালে গাড়ীত উঠিছিলে সেইফালে ভণ্টিও টোপনিয়াবলৈ লাগিলে আমাৰ ভণ্টি মানে ক'ৰবাত যাওঁ বহুত উৎপাত লগাই থাকে বাট যেতিয়া গাড়ীত উঠে তাই নাজানো কি হয় টোপনি ধৰে বমি কৰে বমি চমি আজি হোৱা নাই বাৰু এয়া তাৰপিছত আমি সোমাইছোঁ আৰু লাহেকৈ অৰুণাচলৰ বৰ্ডাৰত আৰু এয়া আপোনালোকক অলপ অলপকৈ দেখুৱাইছোঁ Silence in the background, violence in your eyes now. Remember that time you gave your heart to me. Remember that time when life was like a dream. You know what I know. You know what I know. এয়া আৰু কানুবাৰী পাৰ হৈ আমি উপপকুৱা একা ৰাস্তাৰ মাজেদি গৈ আছোঁ লংডিঙলৈ বুলি লংডিঙলৈ আমাৰ যাওঁতে মানে তাত পাওঁতে 2 ঘণ্টা 10 মিনিটমান লাগি গ'ল আৰু আৰু সেয়া পাহাৰৰ ওপৰত দেখিছেনে ঘৰবোৰ সেয়া হৈছে লংডিং টাউন আৰু এনেকৈ গৈ গৈ আমি পালোগৈ লংডিঙত নামি চাহ তাহ খালোঁ আৰু সেয়া আপোনালোকক দেখুৱাম ইয়াত যেনিবা ইমান বেছি দোকান নেদেখিলোঁ আৰু আছে বাৰু বাট ইমান এগাল মানুহ নাই মানে অলপ অলপকৈ যিমান পাৰোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব তো গাইজ আমি এতিয়া পালোহি লংডিং মোৰ পিছফালে লংডিং টাউন আপোনালোকক দেখুৱাইছোঁ আৰু আমি এতিয়া ৰৈছোঁ অকণমান চাহ খাম বুলি আৰু ভণ্টিক চাবতে আপোনালোকক দেখুৱাম তাই মানে ক'ৰবাত আহিলে আৰু আহিবলৈ বহুত উৎপাত বাট আহি পেলাই এনেকৈ অৱস্থা চাওকচোন শুই আছে আমি এতিয়া চাহ খাব লৈছোঁ ইয়াত আৰু ইয়াত তাই শুই আছে চাহ তাহ খাই আমি আগবাঢ়িলোঁ আকৌ অকণমান আগলৈ যাওঁ বুলি যিহেতু এতিয়ালৈকে এটা ৱাটাৰফল দেখা নাছিলোঁ গতিকে আৰু অলপ আগবাঢ়ি যাওঁ বুলি ভাবিলোঁ আৰু পাই গ'লোঁ এটা ৱাটাৰফল হাই গাইজ আমি এতিয়া নামিছোঁ এটা ৱাটাৰফলৰ ওচৰত আপোনালোকক দেখুৱাইছোঁ চাওক ইমান ধুনীয়া ভিউ আমাৰ ভণ্টি পাপা চশমা এজনী কৌশল্যজন বহি আছে ৱাটাৰফলটো দেখিলোঁ যদিও মানে আমি বহুত বেয়া টাইমত আহিলোঁ ইয়াত বোলে জুন জুলাই মাহতে মানে পূৰা পানী এনেকৈ বৈ থাকে আৰু এতিয়া অলপ অলপ বৈ আছে যদিও ইমান বেছি পানী নাই তথাপিও আপোনালোকক দেখুৱালোঁ মানে ভাল লাগিল আৰু ইমানে ধুনীয়া পৰিৱেশটো ইয়াতে অলপ ফটো চটো মাৰিলোঁ মা মই ভণ্টি পাপা চবেই তাৰপাছতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ টিছা নদীৰ ফালে টিছা নদীৰ দলং আমি তললৈ যোৱাৰ ৰাস্তাটো বিচাৰি ফুৰিছিলোঁ পোৱা নাছিলোঁ পাপাহঁত আগতে আহিছিলে ডিউটিৰ কাৰণে কিন্তু পাহৰি গৈছিলে বাট লাষ্টত পালোঁ আৰু তালৈ গ'লোঁ নদীখনৰ ওচৰলৈ হাই গাইজ আমি আছোঁ এতিয়া মাক ভিডিঅ' এটা কৰি দেখোন মোক ভিডিঅ' কৰি যাম মায়ে পূৰা পানী খেলি আছে সৰু ল'ৰা ছোৱালীহঁতে আৰু আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়া ভিউ দেখিছেনে মোৰ পাপা ফটো মাৰিবলৈ বহি আছে হাই গাইজ আমি আছোঁ এতিয়া বহুত ধুনীয়া এটা জেগাত আপোনালোকক মই দেখুৱাইছোঁ দেখিছেনে মোৰ পিছফালে আছে এখন ধুনীয়া নদী আৰু বেয়া ভিউটো আপোনালোকক দেখুৱাইছোঁ কৰ আমাৰ ভণ্টি প'ষ্ট কেইটামান চাব দেই কৰ আৰু ইমান এটা ধুনীয়া ভিউৰ মাজলৈ আহি আমি পানীত ননমাকেনো কেনেকৈ থাকোঁ সেইকাৰণে মা মই ভণ্টি তিনিওজনীয়ে পানীত নামিলোঁ আৰু একেবাৰে শেষত পাপাও ননমাকৈ নোৱাৰিলে পাপাও নামিলে পানীত নামিলোঁ ফটো মাৰিলোঁ পানীখিনি মানে ইমান চাফা আছিলে আৰু বহুত ঠাণ্ডাও আছিলে মানে যিহেতু নদীখন আছে ন সেইটো কাৰণে ঠাণ্ডা মানে বতাহো মাৰি আছিলে বাট ষ্টিল বহুত বেছি ভাল লাগিলে মাও পূৰা একেবাৰে পানীৰ লগত খেলিছে দেখিছেনে বাৰু মানে ইয়াৰ শব্দ মানে পানীৰ শব্দ বতাহৰ শব্দ বহুত বেছি ভাল লাগিছিলে সঁচাকৈ ভিউটো আকৌ এবাৰ জাম লাগি থাকিলে মানে
আৰু বহুত দিনৰ পৰা আশা পুহি ৰাখিছিলোঁ যে লংডিঙলৈ যাম এবাৰ যোৱা হোৱা নাছিলে পাপাৰ ওচৰলৈ আহোঁতে পাপাৰ যিহেতু ডিউটি থাকে টাইমে নাপায় কিন্তু আজি অলপ সময়লৈ পাপাই লৈ গ'ল তাৰ কাৰণে বহুত বহুত থেংক ইউ পাপা তাৰপিছতে আৰু অলপ আমি উপভোগ কৰিলোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আৰু ভিডিঅ'টো যদি ভাল পালে সদায় নিচিনাকৈ আকৌ কৈছোঁ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটি ব্লগতে বাই বাই